নমস্কাৰ বন্ধু বান্ধৱীসকল, মই গীতাশ্ৰী আজি আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ আমাৰ গন্তব্যস্থান হ'ল কাজিৰঙা আৰু কাজিৰঙাত থকা ৰাষ্ট্ৰীয় অৰ্কিড উদ্যানৰ সংগ্ৰহালয়ত কি আছে মই আপোনালোকক দেখুৱাই যাম আজি। বলক তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, আপোনালোকে অৰ্কিড উদ্যানৰ লগতে ইয়াত সংৰক্ষিত বিভিন্ন ধৰণৰ অৰ্কিডৰ ফটো আৰু আমাৰ লোক পৰম্পৰাত বহুতখিনি ইয়াত সঁজুলি এই সংগ্ৰহালয়টোত আমাৰ আছে। গতিকে আপোনালোকে অসমৰ এটা সুন্দৰ ঐতিহ্য ইয়াত দেখিবলৈ পাব আৰু পৰ্যটকৰ খুব ধুনীয়া এটা আকৰ্ষণস্থলী হিচাপে এই অৰ্কিড উদ্যান এতিয়া বিশ্বৰ পৰ্যায়লৈকে গৈছে আৰু জাকত জিলিকা হৈ পেলাই আছে। গতিকে আমিও ইয়াক সংৰক্ষণ কৰা অতিকৈ দৰকাৰ। আপোনালোকে কেতিয়াবা আহিলে কাজিৰঙা নেশ্যনেল পাৰ্ক চোৱাৰ লগতে নেশ্যনেল এই অৰ্কিড উদ্যানখন অৰ্কিড পাৰ্কখন আপোনালোকে চাবলৈ কিন্তু নাপাহৰিব। অকণমান সময় খৰচ কৰি অতি বিনন্দীয় পৰিৱেশত আপুৰুগীয়া সম্পদসমূহ আপোনালোকে চাই যাব বুলি আশা কৰিলোঁ। গতিকে ভিডিঅ'টো চাই যাব শেষলৈকে। বলক তেন্তে আৰু কিবা কিবি আছে মই দেখুৱাম। এটা জাতিৰ ঐতিহ্য বহন কৰে জাতিটোৰ অন্তৰালত থকা বিভিন্ন লোক পৰম্পৰাগত সম্পদসমূহে। আমাৰ এই সম্পদসমূহ হৈছে আমাৰ জাতীয় জীৱনৰ দলিল স্বৰূপ। আমি কাজিৰঙাত থকা সংগ্ৰহালয়ত আমি দেখিবলৈ পাইছিলোঁ গোৰ্খা সম্প্ৰদায়ৰ বিভিন্ন ধৰণৰ লোক পৰম্পৰাগত সম্পদসমূহ। গোৰ্খাসকলৰ গহনা ৰাখিছে। এটা সংগ্ৰহালয়ত থকা বিভিন্ন ধৰণৰ লোক পৰম্পৰাগত সম্পদসমূহে এটা জাতিৰ ঐতিহ্য বহন কৰে আৰু এটা জাতিৰ ঐতিহ্যই আমাৰ সংস্কৃতিক বিশেষভাৱে অৰিহণা যোগায়। গতিকে আপোনালোকে কাজিৰঙাত থকা এই ৰাজ্যিক সংগ্ৰহালয়টি পৰিদৰ্শন কৰিবলৈ আহিলে অনুভৱ কৰিব যে ভিডিঅ'টোত দেখা কিছু আংশিক দৃশ্যহে মই দেখুৱাইছোঁ আৰু আপোনালোকক মই কৈ পেলাই শেষ কৰিব নোৱাৰোঁ যে ইয়াত বহুত বিধৰ সামগ্ৰী আছে যাৰ নাম লৈ শেষ কৰিব নোৱাৰি। গতিকে কৰ্তৃপক্ষক বিশেষভাৱে ধন্যবাদ জনাব লাগিব যে বহুত ধুনীয়াকৈ আৰু সংৰক্ষিত ৰূপত ৰাখিছে, যিয়ে নেকি আমাক আমাৰ জাতীয় ঐতিহ্য বহন কৰা গোৰ্খাসকলৰ বিভিন্ন লোক পৰম্পৰাগত আমি সামগ্ৰী ইয়াত দেখিবলৈ পালোঁ। গোৰ্খা সম্প্ৰদায়ৰ জনজীৱনত ব্যৱহৃত বিভিন্ন ধৰণৰ সা সামগ্ৰীৰ ভিতৰত আছে তেওঁলোকৰ ৰান্ধনীশালত প্ৰয়োগ কৰা সামগ্ৰীসমূহ আৰু ইয়াত প্ৰয়োজন হোৱা বিভিন্ন বাঁহৰ আৰু কাঠৰ সামগ্ৰীত তেওঁলোকে খাদ্যবস্তু থৈছিলে, সেইখিনি জানিলোঁ আৰু দেখিবলৈ পাইছিলোঁ বিভিন্ন ধৰণৰ জনজীৱনত প্ৰয়োগ হোৱা বিভিন্ন সামগ্ৰী, বাঁহ বেতৰ সঁজুলি, মাছ ধৰা সঁজুলি, তাৰ উপৰি চিকাৰ কৰিবলৈ যোৱা সামগ্ৰীসমূহ। সংস্কৃতিৰ পৰা হেৰাই যোৱা এটা বস্তু যে কঁহিয়াৰশাল নাইকিয়াই হৈছে সেইখন দেখিবলৈ পালোঁ আৰু এটা জাতীয় জীৱনৰ পৰা আমাৰ হেৰাই যাবলৈ ধৰা এটা ঢেঁকী দেখিবলৈ পালোঁ। পুৰণি বিবাহ কাৰ্য সম্পন্ন হোৱা দোলা এখনো দেখিবলৈ পালোঁ। গতিকে আপোনালোকে এইবিলাক বস্তু হয়তো স্বচক্ষে দেখিবলৈ পোৱা নাই যদিও সংগ্ৰহালয়টিত আপোনালোকে আহিলে অনুভৱ কৰিব ইমান ধুনীয়াকৈ সজাই ৰাখিছে আৰু বিভিন্ন ধৰণৰ সাজ পোছাকৰ পৰা আৰম্ভ কৰি বিভিন্ন সূতাত কেনেধৰণে ৰং দিয়ে, এই সামগ্ৰীসমূহ প্ৰাকৃতিক ৰং কেনেধৰণে প্ৰস্তুত কৰে এইখিনি তাত আপোনালোকক দেখিবলৈ পাইছোঁ আৰু কেইবাখনো শাল দেখিবলৈ পালোঁ। এই শালসমূহত কেনেধৰণেৰে সূতা কাটি পেলাই তেওঁলোকে প্ৰস্তুত কৰিছে বয়ন শিল্প দেখিবলৈ পালোঁ। গতিকে এনেকুৱা ধৰণে কৈ শেষ কৰিব নোৱাৰে বহুত সামগ্ৰী আছে যিবিলাক নেকি আপোনালোকে আহিলেহে অনুভৱ কৰিব। এনেকুৱা ধৰণৰ লোক পৰম্পৰাগত সম্পদসমূহৰ পৰা আমি কিছুমান জনশ্ৰুতিমূলক কাহিনীও শুনিবলৈ পাওঁ
লোককথাই ইয়াৰ পৰিচয়ক। গতিকে আপোনালোকে আহক আৰু এই অৰ্কিড উদ্যানত থকা জাতীয় সংগ্ৰহালয়টিত থকা বিভিন্ন ধৰণৰ সা সামগ্ৰী পৰিদৰ্শন কৰক আৰু জ্ঞান লাভ কৰক, উপভোগ কৰক, এটা দিন অন্তত লৈ আহিব। আৰু এনেদৰেই মোৰ ভিডিঅ'টি মই আজি শেষ কৰিবলৈ লৈছোঁ। গতিকে আপোনালোকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। নতুনসকলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু মই পাৰিলে আৰু এটা ভিডিঅ' আপোনালোকৰ কাজিৰঙা নেশ্যনেল উদ্যানক লৈ পেলাই মই এটা ভিডিঅ' কৰি থৈছিলোঁ, সেইটো মই আপোনালোকক দি যাম, চাই যাব। তেতিয়াহ'লে মোৰ ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে অশেষ ধন্যবাদ।